ৰাইজকে ৰজা পাতি যাওঁ আমি আগবাঢ়ি পোনপ্ৰথমতে মই অসমীয়া প্ৰথমগৰাকী মহিলা ঢুলীয়া পুণ্যপ্ৰভাত দত্ত তামুলী বাইদেউলৈ আশুৰাগ্য কামনা কৰিছোঁ। তেওঁ জল্দি সুস্বাস্থ্য হৈ উঠক, তেওঁ আকৌ কাণত ঢোল দি লৈ আকৌ ঢোল বজাওক, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু অসমীয়া বাপতিসাহৰ ৰঙালী বিহুৰ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু যোৱা বছৰ কৰোনা আতংকৰ সৃষ্টি কৰাৰ বাবে আমি বিহুটি ভালকৈ পালন কৰিব নোৱাৰিলোঁ, এইবাৰ যিহেতু চৰকাৰে আমাক অনুমতি দিছে বিহুটি পালন কৰিবলৈ, সেয়েহে আমি সাজু হৈ উঠিছোঁ। আৰু মঞ্চ আৰু বিহু চোতালৰ বাবে আমি নিমন্ত্ৰণ পাইছোঁ, সেয়েহে আমি নিমন্ত্ৰণ ৰক্ষা কৰি নিজকে সাজু কৰি তুলিছোঁ মঞ্চত পৰিৱেশন কৰিবৰ বাবে। সেয়াই।